ৱেলকাম বেক টু মাই চেনেল আফজল ব্লগছ। তো আজি আহিছোঁ বম এখন মানে বাগান। ফাৰুক ভাই ক'লে মানে যে ইয়াত ৰুমৰ ওচৰতে এখন বাগান আছে, ব'লা বাগানখনক তোমাক দেখুৱাই লওঁ। মানে উদ্ভুত এয়া আছে মোৰ লগত ফাৰুক ভাই। তো ফাৰুক ভাই যাব মোৰ লগত। ফাৰুক ভাই মানে মই চিনি নাপাওঁ, ফাৰুক ভাই মোক লৈ গৈ আছে আৰু ফাৰুক ভাই মোৰ লগত, তো ফাৰুক ভাই মোক লৈ গৈ আছে। তো ব'লক আমি সেই কিনো অদ্ভুত বাগান কিনো আছে তাত, তো ব'লক চাওঁগৈ। ওলালৈ সেই ৰাতিপুৱা আহিলোঁহে গাইছ। এইফালে নহয় গাইছ, এইফালে অঁ এইফালে যাব লাগিব। তো তো গাইছ, তো যিটো ভাবি আহিছিলোঁ ৰুমৰ পৰা সেইটো নহ'ল। ৰাতিপুৱা পপত হৈ গ'ল। মানে হিন্দীত এষাৰ কথা আছে নহয়, সৌদা পাহাৰ নিকলা চুহা। তো মোৰো ৰাতিপুৱা সেনেকুৱা হৈ গ'ল। তো মই মানে ভাবিছিলোঁ এখন মানে বহুত গছ গছনি থকা এখন মানে কিবা বাগিচা হ'ব। তো আপোনালোকক দেখুৱাম মানে বিভিন্ন ধৰণৰ গছ গছনি কিবা কিবি আছে ইয়াত বোলো। তো সেইটো বুলি ভাবি আহিছিলোঁ, কিন্তু ৰাতিপুৱা হৈ গ'ল না খেলখন। এতিয়া আৰু কি কৰিম, আহিছোঁ যদি আৰু তেওঁ আৰু অলপ আপোনালোকক দেখুৱাওঁ আৰু বেয়া চেয়া নাপাব, কমেণ্টত গালি চালি নিদিব দেই গাইছ। অলপমান চাওক আৰু কি কৰিম আৰু আহিছোঁ আৰু। কিন্তু গাইছ এটা কথা দেই, মানে আপোনাৰ ইয়াত যদি কোনোবা এটা ভাল ভিডিঅ' ক্ৰিয়েটৰ, মানে এই কিছুমান বম ভিডিঅ' শ্বুট কৰা মানুহ, যেনেকৈ আমাৰ অসমৰ জেচিবি দা, তো তেনেকুৱা মানুহে যদি এনেকুৱা মানে ঠাই এটা পাই যায়, তো তেখেতসকলে কেনেকুৱা ধৰণৰ মানে ভিডিঅ' শ্বুট কৰিব। তো মই অলপ বেক কেমেৰা দি দেখুৱাই আছোঁ। এনেকৈ কৰি এনেকৈ যেতিয়া যাব গাইছ, কি শ্বুট হ'ব কওক বাৰু। পিছফালে গাটা চাটা পৰি নেকি হ'ল। এনে বেয়া লগা নাই, একেলগে বহুত মানে গেন্ধাই ফুলৰ গছ দেখা পাই কিবা এটা ভাল লাগিছে গাইছ, হয় নাই? আপোনাক ক'বচোন বাৰু, জনাব ৰাতিপুৱা। একেলগে ফুলসোপা দেখা পাই বেয়াও লগা নাই, কিন্তু যিটো আশা কৰি পেলাই ৰুমৰ পৰা আহিছিলে সেইটো খতম। আৰু এটা কি কথা গাইছ জানেনে, এই যিখন মানে বাগিচাখন দেখিবলৈ পাইছে, তো এই ফাৰুক ভাই কোৱা মতে আজি মানে প্ৰায় 3 বছৰমানৰ আগত এখন বাগিচা নাছিল, এখন খেলপথাৰ আছিল। মানে ফুটবল খেলপথাৰ হওক বা ক্ৰিকেট খেলপথাৰ, আপোনালোকক মই দেখুৱাই আছোঁ। তো এইটো এটা গ'ল কি আছে, আৰু এটা আছে এইফালে এটা গ'ল কি আছে, দেখিছেনে? গ'ল পষ্ট মানে। তো গাইছ এটা কাম কৰোঁ, ফুল এটা লৈ আহোঁ আপোনালোকৰ কাৰণে, ফুল এটা ছিঙি পেলাই লৈ আহোঁ। এটা ফুল এটা দেখা পাইছিলোঁ, বাৰু এই হালধীয়া ফুলটোকে ছিঙো আৰু। তো গাইছ এইটো আপোনালোকৰ কাৰণে, এইটো তো মানে এই ফুলটো দি আপোনালোকক মানে এইটোৱে বুজাব খুজিলোঁ, যাতে কমেণ্টত গালি চালি নিদিয়ে, বেয়া চেয়া নাপায়। মানে সেই ধৰণৰ মানে বাগানটো আমাৰ অসমতো আছে, তেওঁ আৰু আহিলোঁ যিহেতু এখন মানে দেখালোঁ অলপমান। তো আৰু এবাৰ চাওক, একেলগে ইমান সোপা গেন্দাই ফুল, কিন্তু গাইছ তেওঁ বেয়া লগা নাই দেই। তো গাইছ এয়া মোৰ লগত আছে মানে ফাৰুক ভাই। মই ফাৰুক ভাইৰ ওচৰত আহিছোঁ, মানে ফাৰুক ভাই বাগানখনলৈ। ফাৰুক ভাই বাগানখনত যে আনিলে, এই গেন্দাই ফুলৰ বাগানটো আমাৰ অসমতো অভাৱ নাই। মই জনাই নাছিলোঁ। মই আগতে মানে এদিনাখন মই ওপৰৰ পৰা চাইছিলোঁ, মানে এনেকুৱা দেখাইছে যে মানে ইয়াত বাগিচা আছে। তেতিয়া মানে ফুল, সিদিনাখন ফুল গজা নাছিলে, মানে আজি দেখোঁ যে কি হ'ল, মানে ফুল গজি আছে। তো গেন্দাই ফুলে মানে মোৰ চকুৰ ভিউৱাৰ্ছে মোক গালি পাৰে। নাই নহয়, আপোনালোকে গালি নাপাৰিব, যিহেতু সি নাজানে, ময়ো নাজানো যে মানে এনেকুৱা। যদি মই জানিলোহেঁতেন যে গেন্দাই ফুল, তেতিয়াহ'লে মই নেদেখালোহেঁতেন। গেন্দাই ফুলটো আমাৰ অসমত বহুত আছে, আমাৰ এই ঘৰৰ চুকনে পোৱা যায়। যি হৈছে গাইছ বাৰু বাদ দিয়ক সেয়া। তো এতিয়া মই ইয়াত মানে এটা এই সেইদিনাখনো দেখাইছিলোঁ এটা ভিডিঅ'ত, এই ফাৰুক ভাই যিখন লুংগি পিন্ধি আছে, এই লুংগিখনৰ এটা কাহিনী কওঁ গাইছ। এই ইয়াতে বুঢ়া মানুহ বা কি কৰে জানেনে, এনেকৈ লুংগিখন একেবাৰে এনেকৈ ৰাখিব। মই মানে আপোনালোকক মই এই ষ্টাইলটো দেখাই আছোঁ। সিহঁতে মানে দেখাই দিব নেকি? হয়, মোবাইলটো দেখাই দিয়ে। মোবাইলটো মই ধৰিছোঁ বাৰু। তো গাইছ এই মানে যিটো ষ্টাইল, বুঢ়া ডেকা চবেই মানে এই ষ্টাইলটোৱে কৰেহে গাইছে। দেখাব লাগিব ফাৰুক ভাই, দেখুৱা।
ভৰিটোক এনেকৈ কৰে এনেকৈ অ। কৰি পেলাই ইয়াত ধৰে ধৰি পেলাই তাৰপিছত এনেকৈ মাৰি বাছ এনেকৈ ৰাখি পেলাই এনেকৈ অঁ গাইছ এই এনেকৈ ঘূৰে মই আহাৰ পৰাই দেখা পাই আছোঁ মানে কৈছোঁ নহয় বুঢ়া মানুহবোৰ এনেকৈ ঘূৰি ফুৰিলে মানে কিবা এটা বেয়া লাগে আঁঠু চাঠু যেতিয়া ওলাই পেলাই ঘূৰে তো এতিয়া ফাৰুক ভাই তুমি যে ৰ'ষ্টিং ভিডিঅ' বনাই আছা তো কেনেকুৱা ফিলিং তোমাৰ মোৰ ফিলিংটোতো ভালেই আৰু মানে কি ক'ম এতিয়া মানে উৎসাহ জাগিছে যেন মানে মই মোৰ চেনেলটো আগবঢ়াই লৈ যাব পাৰিম আৰু বন্ধুসকল আপোনালোকে মানে আফজাল ভাইক মানে অকণমান সহায় কৰিব যাতে মানে সিও ওপৰলৈ উঠি যাব পাৰে ওপৰলৈ কোৱাৰ কথা এইটো নহয় যে আকাশলৈ মানে চেনেলটো লৈ আৰু যাতে আগবাঢ়ি যাব পাৰে সেনেকুৱা কথা ক'লোঁ আৰু আপোনালোকে আকৌ কমেণ্টত মানে সেইটো লৈ আকৌ মানে নাৰ্ভাছ নকৰিব ঠিক আছে তো ইয়াত এটা কথা নহয় এতিয়া আজি যিটো ভিডিঅ' বনালোঁ ফাৰুক ভাই হয় এই ভিডিঅ'টো চাই পেলাই ৰাইজে যে মোক ছাপোৰ্ট কৰিব কিবা অসম্ভৱ কিয়নো মই যিটো মানে দেখাম বুলি আহিছিলোঁ সেইটো নাই ভিডিঅ'টো ঠিক আছে ময়ো নজনা নাছিলোঁ মানে মই ওপৰৰ পৰা দেখিছিলোঁ যে মানে এইটো বাগান হয় এইটো এটা মানে বাগানৰ চিষ্টেমটো দেখাইছিল তাৰপিছতে মই যেতিয়া আজি আহি পেলাই দেখিলোঁ মানে গেন্দাই ফুল হয় অকলে গেন্দাই ফুল আৰু মানে একো পোৱাই নাই গোন্ধ আছে গাইছ গোন্ধ আছে অসমৰ নিচিনাই ভালেই গোন্ধ আছে অসমৰ নিচিনাই গোন্ধ হ'ব মানে কি ফুলটোতো মানে সেইটো কেৰেলা আৰু অসম বুলি কথা নেকি তো সেইটোতো এনেকুৱা কথা নহয় ঠিক আছে এতিয়া তো ভালে থাকক সুখে থাকক তাৰে কামনা কৰিলোঁ হে গাইছ হ'ব দিয়ক জয় আই অসম গাইছ